BTCनि बारग' गाहाय खुंगिरि एबा BPFनि आफादगिरि हाग्रामा महिलारिया गसाइगावनि मागुरमारियाव दावबायदों। दिनै रबिबार खृष्टान धोरोमारि सुबुंफोरा दिनैनि सानाव गिर्जायाव आर'ज खालामो। बेबादि समावनो गसाइगाव महकुमानि सिङाव थानाय मागुरमारि ओनसोलनि गिर्जा न'आव सान्तालि हारिनि सुबुंफोरजों हाग्रामा महिलारि बिथाङा बाहागो लाफायो। बे आर'ज हाबाफारियाव BTCनि बारग' लेङाइ गाहाय खाम्फा बरगयारि आरो EMCLA जेम्स बसुमतारियाबो बाहागो लादोंमोन। BTC ओनसोलखौ गोजोन लाखिनायजों लोगोसे मोनफ्रोमबो हारिनि सुबुंफोरनि गेजेराव मोजां सोमोन्दो थानो हानायनि थाखाय आर'ज खालामो होनना हाग्रामा महिलारि बिथाङा ओरैबादि फोरमायो। आदिबासी लोकসকলৰ লগত একেলগে এই গীৰ্জাত আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰভু ঈশ্বৰৰ ওচৰত বেলেগ একো এজেণ্ডা নাই, ইয়াত কোনো পলিটিকেল কিবা নাই। মই তাৰমানে গীৰ্জাত কেতিয়াবা সোমাবলৈ ভাল লাগে আৰু একেলগে প্ৰাৰ্থনা কৰিব ভাল লাগে। প্ৰাৰ্থনা এইটো আজিৰ কাৰণে নতুন নহয়, মোৰ কাৰণে নতুন নহয়। বছৰত এবাৰ দুবাৰ হ'লেও মই এনেকুৱা গীৰ্জাত সোমোৱা বহুত ৰেকৰ্ড আছে। কেতিয়াবা ডিমাপুৰত সোমাইছিল মই, কেতিয়াবা কহিমাত সোমাইছিল মই, কেতিয়াবা থুৰাত সোমাইছিল, কেতিয়াবা শ্বিলঙত সোমাইছিল, কেতিয়াবা আমাৰ সেইফালে দিল্লীতো সোমাইছিল মই। আৰু আমাৰ এই অঞ্চলতো BTC অঞ্চলতো বহুত গীৰ্জাত মই এনেকুৱা প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা কৰাৰ উদ্দেশ্য এইটোৱেই যে আমি সব ধৰ্মকে সন্মান দিব জানিব লাগে। ঈশ্বৰ এটাই, যে আমি প্ৰাৰ্থনা কৰিব জানিলে নিশ্চয় ঈশ্বৰে আমাক চাব, আমি কি বিচাৰিছে নিশ্চয় আমাক সহায় কৰিব। আমি বিচাৰিছোঁ BTC অঞ্চলত যে শান্তি থাকক, একতা থাকক আৰু BTCৰ উন্নয়ন হওক। নিশ্চয় ঈশ্বৰে আমাক চাব এটা সময়ত। আমাৰ এটা বিশ্বাস আছে, আমি সেইকাৰণে প্ৰাৰ্থনা কৰি আছোঁ। স্যার, আপনি শান্তির কথা কৈছে, দেখা গৈছে আজিও এটা এনকাউণ্টাৰ হৈছে কোকৰাঝাৰ ঝাৰবাৰীত, কি ক'ব স্যাৰ? নাই, সেইবিলাক এইটো যাতে এনেকুৱা হ'বলৈ নাপায়, তাৰ কাৰণে আমি শান্তি বিচাৰি পেলাই সেই প্ৰাৰ্থনাটো কৰি আছোঁ। এই পলিটিকেল কথা বাদ দিয়ে আজি নালাগে। See the victorious love in their life, Lord. And also, Lord, as it is written in your scripture, whoever look unto you, you never disappointed, you never discourage them. And also, Lord, you have lifted them up and you blessed them and you have encouraged them, you have called them, you have given them such things that who never asked, who never seen before, Lord. Also, Lord, I thank you for your all the holy scripture. प्रभु आपके तमाम पवित्र वचनों के लिए हम धन्यवाद देते हैं। तमाम